আছে পুৰা ন বাঁহী অকণ বজাই দিয়ক আপুনি ওচৰৰ নামটো ক'লে চিনি পাব সকলোৱে অঁ পাহাৰ বগা বনা কপ ফুলানি দিন ও চেনি মাই খুপাতে চেৰেকি আনিম গৈ তোক ফাকি দি চেনি মাই বিহুলৈ আহিলি হিমাৰ ফাকি দি চেনি মাই বিহুলৈ আহিলি ও চেনি মাই খুপাতে গুজি দিম তো বৰ সুন্দৰ আছে যে একেবাৰে ভাল লাগিলে তো তেখেতৰ লগত অকণমান চিনাকি হ'লো নে কি কয় হয় তো আপোনাৰ আপোনাৰ ঘৰটো ক'ত হৈছিলে মোৰ ঘৰ হ'ল মৰাণত অঁ আমি সন্মিলিত দিহানামৰ দল আমাৰ লেঙেৰী হয় হয় আমি গোটেইখিনি আহিছোঁ আজি হয় আৰু লেঙেৰী অঞ্চলৰ গোটেই আমি বাসিন্দাখিনি আমাৰ লগতে সদায় জড়িত হৈ থাকে আৰু আপ্লুত হৈছোঁ আজি এই আমি নামফাকেত আমি আজি পিকনিক খাবলৈ আহিলোঁ বৰ ভাল লাগিছে জেগাটো আমাৰ বৰ ভাল লাগিছে আৰু সকলোৱে আমি ফূৰ্তি কৰিছোঁ আজি আমি পুৰণাৰ আমাৰ 2022 চনটো আজি বিদায় দিবলৈ বিচাৰিছোঁ আৰু আমি নতুন বছৰ কাৰণে সকলো অসমবাসী ৰাইজলৈ আমি এই চেগতে সকলোলৈ শুভেচ্ছা জনাইছোঁ আমাৰ পিকনিকৰ থলীৰ পৰা সকলোলৈ আমি শুভেচ্ছা জনাই আপোনালোকক আমাৰ মৰম চেনেহ আমাৰ সন্মিলিত দিহানামৰ দলটিলৈ আপোনালোকে শুভেচ্ছা জ্ঞাপন কৰিব বুলি আশা কৰি মোৰ দুআষাৰ এনেতে সামৰি দিছোঁ নহয় জানো ভাইটিটো আহিলে ভাল লাগিছে মোৰ নাম মৃণাল চুতীয়া আৰু দিহানামৰ দলটো কি কৈছিলে সন্মিলিত আমাৰ লেঙেৰী সন্মিলিত দিহানামৰ দল কিবা ইউটিউব চেনেল আছে আমাৰ আছামিজ মিক্স মাৰিলে আমাৰ হেৰিটো পাব চেনেলটো পাব আৰু তাতে এইবাৰ আমি 2022 চনত আমি দুটা গীত ইতিমধ্যে বাণীবন্ধকে আপোনালোকৰ মাজলৈ এৰিছোঁ নামটো হৈছে শ্ৰৱণৰ পিতৃভক্তি আপোনালোকে নিশ্চয় শুনিব ধন্যবাদ আৰু আপোনালোকে নিশ্চয় ছাবস্ক্ৰাইব কৰিব ভাল লাগিব ধন্যবাদ তো আজিলৈ জংকি বনের পাহাড়ত বেলিটি নাচনি পশ্চিমত ওলালে নাচনি আকৌ মোৰে নাচনি ঐ সন্ধিয়া ঐ ওলালে তৰা মোৰে নাচনি ঐ সন্ধিয়া ঐ ওলালে তৰা
অল দ্য বেষ্ট। থেংক ইউ তো আজিলৈ ভিডিঅ'টো ইমানে আছিলে তো যদি চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ লগতে ছাবস্ক্ৰাইবটো কৰি দিব আৰু আহিবলগীয়া দিনবোৰ যাতে সকলোৰে আগন্তুক দিনবোৰ যাতে সুখেৰে বহি পৰক তাৰে কামনা কৰিছোঁ। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।